हाय फ्रेंड गुड इवनिंग की खबर सकलोरे भालने मैं सिमी सकलोके स्वागतम जनाइছো मोर यूट्यूब चेनेलলৈ आशा কৰিছো সকলোৱে ভিডিওটো সম্পূৰ্ণকৈ চাব ঠিক আছে এতিয়া ভিডিওটো স্টাৰ্ট কৰো আৰু এতিয়া বাজিছে 4টা আৰু বাহিৰৰ পৰা ভিতৰৰ পৰা ওলাই আহিছো বাহিৰলৈ একদম ভিতৰত থাকি থাকি আমনি লাগি গৈছে আৰু কতো ওলাই যাবও পৰা নাই লকডাউন হৈ আছে তো কাৰণে অলপ এনেকৈ ওলাই আহো আৰু এফালে চাওকচোন একেবাৰে নিজান হৈ আছে একদম কোনো মানুহ নাই ইয়াত কোনো মানুহ ওলাইও অহা নাই আৰু ইয়াত একেবাৰে সম্পূৰ্ণ লকডাউন চলি আছে আৰু 4টা বজাত কেইজনমান বাইদেউ হেয়া ইভিনিং ৱাক কৰিবলৈ লগতে আমিও যাওঁ কিন্তু আজি দুদিন ধৰি যোৱা নাই কাৰণ ইয়াৰ ওচৰৰ কেইগৰাকীমান লোকৰ মানে কৰোনা পজিটিভ ওলাইছে সেইটো কাৰণে আমি মানে গেটখনৰ ভিতৰতে আছো বাহিৰলৈ যাব পৰা নাই ঠিক আছে তেন্তে ভিডিওটো সম্পূৰ্ণ চাই যাব আৰু এয়া চাওকচোন ফুল কাৰণ ধুনীয়াকৈ ফুলি আছে ফুলবোৰ মোক দেখো এইবিলাক ফুলবোৰ কি ফুল এইটো এই কিবা ফুল আছে এইটো নামটো পাহৰিছোঁ ফুলপাহ ধুনীয়া একদম ইমান ধুনীয়াকৈ ফুলি আছে এইবোৰ ফুল আৰু এয়া হৈছে পাতবাহা এয়া মচুন্দৰী আৰু এপাহ ফুলি আছে ইমান ধুনীয়াকৈ ফুলি আছে প্ৰায় ইমান ধুনীয়া ফুলপাহ আৰু এয়া এপাহ গোলাপ এইজোপা য়েল্লো কালাৰ প্ৰথমে সৰুতে এনেকুৱা কলি পেলালে য়েল্লো কালাৰ হয় তাৰপিছত এনেকুৱা পিংক আৰু য়েল্লো নিচিনা হয় আৰু মোৰ মানি প্লান্টটো চাব আৰু এটা হৈছে মোৰ মানি প্লান্ট এইটো এটা আৰু এইটো একেবাৰে এইটো ভণ্টি আনি পেলাই ৰুইছে ভণ্টি কোনোবা ফ্ৰেণ্ড এজনীয়ে গিফ্ট কৰিছিলে হেনো কিন্তু আনি পেলাই ৰুই দিয়াৰ পাছত মৰি গেলি পেলাই মৰি গৈছিলে একেবাৰে একোৱে নাইকিয়া হৈ গৈছিলে তাৰপিছত ইয়াৰ পৰা অলপ এটা এই পাতটো ওলাইছিলে মৰি যোৱাৰ পাছত অকল এই পাতটো ওলাইছিলে একেবাৰে তাৰপাছত এয়া ইমান ডাঙৰ হ'লি আৰু এয়া 3 মাহ মানে হ'ল এইজোপা একেই আছে এয়া গোবৰ দিছোঁ আৰু মাটি চেঞ্জ কৰিলোঁ তথাপিও একেই আছে তো তাকে কি কৰোঁ এইটো অকণমানকৈ গলি এটা হেৰি ওলাইছে পাত ওলাইছে এইটো আৰু এইবোৰ মৰি গৈছে এইখন মৰিছে অলপ আৰু এয়া লতা কচুৰ নিচিনা কচু পাত খিলা নিচিনা এয়া আৰু এয়া দেখিছে এয়া হৈছে দুপৰ টেঙা আৰু কিছুমানে এইটো দুপৰ টেঙা এইটো পাতে গজা পাত বুলিও কয় আৰু এয়া এনেকৈ ডাল কাটি থকা হয় এই পাতবিলাক কাটি এনেকৈ জোপোহা কৰি দিয়া আছে বেছি ওখ হ'লে দেখিবলৈ বেয়া লাগে সেইটো কাৰণে এনেকৈ কাটি পেলাই চপৰ কৰি থোৱা আছে দেখিবলৈ ধুনীয়া লাগিছে খুব ধুনীয়া লাগে আৰু এজোপা হৈছে হেজ ফুলৰ গছ আৰু ইয়াতে এটা চৰাই বাঁহ আছে চাব এইটো চৰাই বাঁহটো দুটা চৰাই আছে লুকাই আছে ওচৰলৈ নিবলৈ ভয় লাগিছে চৰাইকেইটা এতিয়া জিৰণি লৈছে নহ'লে উৰি যাব সেইটো কাৰণে বেছি ওচৰৰ পৰা নাই দেখুওৱা এই দুটা আৰু এজোপা হৈছে নয়নতৰা এজোপা বগা এজোপা পিংক কালাৰ নাই লোৱা হৈছে মামৈ তামোল সেয়া ওপৰত লাগিছে ভালকৈ আহিব না পকি আছে এইকেইটা মামৈ তামোল পকিলে এনেকুৱা হৈ যায় খাবলৈ ভাল লাগে নাৰিকলটো নিচিনা লাগে খাবলৈ অকণমানি একে জুম কৰি দিছে নি এইকেইটা খাবলৈ ভাল লাগে নাৰিকলৰ নিচিনা লাগে আৰু এইটো হৈছে স্নেক্স প্লাম
এইটো ভিতৰতো ৰাখে, মই বাহিৰতে ৰাখিছোঁ। আৰু অথনি চাহ-তাহ খাই অথনি বাহিৰৰ পৰা আহি চাহ-তাহ খালোঁ, ফ্ৰেছ হ'লোঁ। তাৰপৰা অলপমান ৰেষ্ট কৰি আছিলোঁ। এতিয়া বাজিছে 9টা আৰু মই আহিছোঁ পাকঘৰলৈ ৰাতি খানা বনাবলৈ। আৰু খানাত বনাম এয়া চিকেন গ্ৰেভি, আলু দি বনাম। আৰু বনাম মাছৰ তেলচোৰা, ইমানেই আৰু বিশেষ একো নবনাওঁ। আৰু তাৰ কাৰণে চিকেন গ্ৰেভিৰ কাৰণে মই লৈছোঁ পিঁয়াজ 2টা মিডিয়াম চাইজৰ আৰু আদা নহৰু পেষ্ট। আৰু এয়া লৈছোঁ জিৰা, জালুক, ধনিয়া, লং, ইলাচি এনেকৈ গুড়ি কৰি পেষ্ট বনাই লৈছোঁ। বহুত বিশেষ মছলা মই ইউজ নাই কৰা, আৰু যিবোৰ মছলা মই পেকেট মছলা ইউজ নাই কৰা। আৰু গোটা জিৰা, জালুক তেনেকৈ পিচি পেলাই মই ব্যৱহাৰ কৰিম এতিয়া। আৰু এয়া লৈছোঁ আলু 2টা। আলু আপোনালোকে দিবও পাৰে আৰু দিবও পাৰে নিদিবও পাৰে, যদি ভাল পায় দিব। মই আলু দিছোঁ, এনেই আলু নিদিলেও হয়। আৰু তাৰ বাবে মই কেৰাহীখন গেছৰ ওপৰত উঠাইছোঁ। সাধাৰণভাৱে বনাইছোঁ ৰেচিপিটো। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই ভাল লাগে। আৰু এতিয়া কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হ'ল, তাৰপৰা মই তেল দিছোঁ। তেল বহুত বেছি নাই দিয়া, অলপ দিছোঁ, কাৰণ তেলটো আমি কমকৈ খাওঁ। আৰু তেল গৰম হোৱাৰ পাছতে মই পিঁয়াজ, আদা, নহৰু আৰু এই পিচি থোৱা জালুক, জিৰা, ধনিয়াৰ পেষ্টখিনি দিম। তেলখিনি গৰম হ'ল, তাত মই জিৰা কেইটামান পেলাই দিছোঁ। এইটো অপচনেল হয়, নিদিলেও হ'ব, দিলে খাই সোৱাদটো ভাল হয়। তাৰপাছত দিছোঁ পিঁয়াজ। তেলখিনি সম্পূৰ্ণ গৰম কৰি দিব। আৰু এয়া এনেকৈ ভাজিছোঁ, পিঁয়াজখিনি ৰঙা নোহোৱালৈকে এনেকৈ ভাজি থাকিম। একেবাৰে সাধাৰণভাৱে বনাইছোঁ, কমকৈ মছলা দি, খাবলৈ টেষ্ট হয়। আৰু মই মছলাটো একেবাৰে কমকৈ খাওঁ। আৰু ইয়াতে দিছোঁ তেজপাত 2টা। এনেকৈ ভাজি আছোঁ, অলপ ৰঙচুৱা হৈছেগৈ। আৰু এয়া ৰঙা হৈছেগৈ। আৰু মই লংডাল আৰু ইলাচি ইয়াতে পেষ্ট কৰি পেলাই দি দিছোঁ ইয়াৰ লগত। আৰু এয়া আদা নহৰু দিছোঁ। আপোনালোকে লং বা ইলাচি তেলতো দিব পাৰে, তেনেকৈ দিলেও খাই ভাল লাগে। মই গোটাকৈ নাই দিয়া, মই জিৰা জালুকৰ লগত পিচি দিছোঁ। আৰু এয়া আদা নহৰু দিলোঁ, আদা নহৰু গোন্ধটো যোৱালৈকে এনেকৈ ভাজি দিছোঁ, যাতে আদা নহৰু কেঁচা কেঁচা গোন্ধটো নাহে। আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। সোৱাদ অনুযায়ী হালধি, আৰু দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইটো ইমান জ্বলা নহয়, সেইটো কাৰণে মই অলপ বেছিকৈ দিছোঁ। আৰু আপোনালোকে যদি জ্বলাটো ইউজ কৰে তেতিয়া অলপ কমকৈ দিব। আৰু এইটো ৰং উঠিছে, সেইটো কাৰণে দিছোঁ মই অলপ সৰহকৈ ৰং উঠিবলৈ। তাৰপৰা এই পেষ্ট কৰি থোৱা জিৰা, জালুক পেষ্টখিনি দি দিছোঁ। আৰু এইখিনি এতিয়া ভাজি থাকিম। আৰু অলপ গৰম পানী দিছোঁ যাতে মছলাটো লাগি নধৰে তলত।
আৰু লাগি গ'লে ইয়াৰ ফ্লেভাৰটো বেয়া হৈ যায়। অলপ গৰম পানী দিছোঁ, গৰম পানী দিব, গৰম পানী দিছোঁ আৰু এইখিনি এতিয়া মই ইয়াতে চিকেনখিনি ঢালি দিম আৰু ঢালি দি এনেকৈ লগাই আছোঁ। এনেকুৱাতে আলুখিনি দিলোঁ যাতে আলুখিনি আগতে সোমাই যায়, তেতিয়াহে আলুখিনি সিজিব। আৰু মই আলু দি বনাইছোঁ, আপোনালোকে আলু দি নিদিলেও হ'ব, নিদিয়াকৈও যদি খাই ভাল পায় তেনেকৈ বনাব। এতিয়া ইয়াত একো পানী দিয়া নাই, অলপ 5 মিনিটমান এনেকৈ ঢাক মাৰি দিব। আৰু এই 5 মিনিটৰ পিছত মই আকৌ লগাই দিছোঁ আৰু এইটো দেখিছে চাৰিওফালে তেল ওলাব হৈছে। আৰু আপোনালোকে বিলাহী দিব পাৰে, মোৰ ওচৰতে বিলাহী নাই, সেইটো কাৰণে মই ইয়াত টমেটো চচ ব্যৱহাৰ কৰিম। আকৌ মই 2 মিনিটৰ পিছত আকৌ লৰাইছোঁ, ইয়াতে তলত লাগি নধৰে, সেইটো কাৰণে লৰাই আছোঁ। আৰু এইটো দেখিছে তেল এৰিছে, এনেকুৱাতে মই আৰু অলপ সময় ৰাখি গৰম পানী দি দিম। আৰু এবাৰ এতিয়া লৰাই ল'লোঁ। আৰু ইয়াৰ সম্পূৰ্ণ ভাত খাইছে আৰু ইয়াৰ মছলাখিনি তেল এৰিছে আৰু এনেকুৱাতে মই পানী দি দিছোঁ। মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ গৰম পানী দিলে ফ্লেভাৰটো ভাল আহে, খাবলৈও সোৱাদ হয়। অলপ সময় সিজিব, অলপ সময় সিজিবলৈ দিছোঁ আৰু এতিয়া 5 বা 10 মিনিটৰ ভিতৰত ঢাকনখন মাৰি দিছোঁ। গ্ৰেভিখিনি হৈছেগৈ, এয়া চাওক ধুনীয়া কালাৰ হৈছে। আৰু এনেকুৱাতে মই দি দিম টমেটো চচ। মই চচ দিছোঁ, চচ দি লগাই দিছোঁ। আলু সিজিছে আৰু এতিয়া মই ইয়াতে অকণমান গৰম পানী দিম যাতে গ্ৰেভিখিনি অলপ শুকাই যোৱা নিচিনা হৈছিলে, সেইটো কাৰণে অলপ পানী দিলোঁ যাতে গ্ৰেভিখিনি অলপ হয়, গ্ৰেভি টাইপৰ হয়। আৰু এতিয়া মই বনাম মাছৰ তেল চোৰা, আৰু মাছৰ ৰেচিপিটো মই আজি নিদিওঁ, নেক্সট এটা ভিডিঅ'ত মই মাছৰ ৰেচিপি লৈ আহিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ, ভিডিঅ'টো দীঘল হৈ আহিছে। আৰু ৰেচিপিটো এনেকৈ বনাই খাবচোন, খাই বিৰাটেই ভাল লাগে। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব। ঠিক আছে, বাই বাই।